এয়া মই দেখাইছোঁ শ্বুটিঙত বৰ্তমান কেমেৰা পাৰ্চন আৰু পৰিচালক মহোদয়ে কিবা এটা আলোচনা কৰি আছে নেক্সট শ্বটটো ল'ব তেওঁলোকে আৰু দুইজনৰ মই এটাই ভাল লাগিছে দুইজনৰ সহযোগিতাটো ইমান সুন্দৰ কাম কৰি একেলগে ভাল লাগিছে ন দুইজনে সুন্দৰ দুইজনকে এয়া আমাৰ কণমানি এজনী আছে এয়া কণমানিয়ে কৈ আছে এয়া কিবা পৰিচালক মহোদয়ে মই দেখাইছোঁ প্ৰেম ইতি কথা এই ছুটি ছবিখনত শ্বুটিঙত বৰ্তমান ব্যস্ত এয়া নাৱত আমি যাত্ৰা কৰিছোঁ যাত্ৰা মানে নাৱত আমি শ্বট লৈ আছোঁ এয়া এটা চৰিত্ৰত অভিনয় কৰিছে ৰতনৰ চৰিত্ৰত এয়া ৰতন কেনেকুৱা লাগিছে ভাইটি ভাল লাগিছে তোমাৰ অভিজ্ঞতা হয় এজন ব্যক্তি দেখুৱাব লাগিব আমি নিশ্চয় যিজনে আমাৰ সুন্দৰ পৰিৱেশটো আমাৰ কেমেৰাত বন্দী কৰিবলৈ সুবিধা কৰি দিছোঁ সুন্দৰভাৱে দেখাইছোঁ বিক্ৰমৰ আমি বিক্ৰমৰ বুকুত আমি ঘূৰি আছোঁ এয়া পানী অতি সুন্দৰ নাৱত অতি সঁচাকৈ বহুত ভাল লাগে আৰু আমাৰ অতি ধুনীয়াকৈ নাওখন চলাই নিছে সুন্দৰ পৰিৱেশ মই দেখাইছোঁ বিক্ৰমৰ বুকুত এটি সুন্দৰ পৰিৱেশ আমাক ভাইটিজনে ধন্যবাদ ভাইটি তুমি আমাক ঘূৰাইছা এতিয়া তুমি নাৱৰীয়া চৰিত্ৰত অভিনয় কৰিছা কেনেকুৱা লাগিছে হয় আমাৰ এতিয়া আজি এই ছুটি ছবিখনৰ এইটো এনেকুৱা এটা শ্বট য'ত আমি নাৱত লৈছোঁ এয়া ইতিমধ্যে আমাৰ ৰতনৰ চৰিত্ৰত অভিনয় কৰিছে মই বাৰে বাৰে কৈছোঁ সুন্দৰ অভিনয় কৰিছে জীৱনত প্ৰথম কেমেৰা ফেচ কৰিছে কেমেৰা মুখামুখি আৰু আমাৰ আৰু এটা মাইনা আছে মাইনা কেনেকুৱা লাগিছে বঢ়িয়া ভাল লাগিছে আজি সঁচাকৈ ভাল লাগিছে পৰিৱেশটো আপোনালোকে চাওকচোন মই এবাৰ দেখাইছোঁ মহানগৰীৰ যি যান্ত্ৰিকতা সেই যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি অকণমান সময় যদি আপোনালোকে এনেকুৱা এটা সময় অতিবাহিত কৰে আপোনালোকৰ মন সঁচাকৈ কেনেকুৱা আনন্দিত হ'ব ভাষাৰে মই বুজাব নোৱাৰোঁ আপোনালোকক কি সুন্দৰ পৰিৱেশ